তো আজি যে আছোঁ দুটা গান শুনিবলৈ। কাৰ গান এইটো হ'ল আমাৰ লোকেল জুনিয়ৰ কুমাৰ চানু বুলি কয়, সকলোৱে চিনি পায়, ছফিউৰ ৰহমান। তাৰ এটা গান হ'ল হিন্দী আৰু এটা হ'ল বেংগলী। তাৰ এটা হ'ল বেংগলীটো কি, এইটো মজাৰ গান। অ' টুনি মান তোমাৰ টুনি কোৱা তা শুনে না, এইটো গান তামাম মজা। দুটা গানৰ চাই থাকক, স্কিপ নকৰিব, ভালদৰে চাব। আৰু এটা কথা কি, আপোনাৰ ৰাস্তাত যাওঁতে যেতিয়া এইবিলাক দেখা পাওঁ, এই ৰাস্তাৰ মাজত খুটিগিলা যে সৰু সৰু দুভাগ কৰিছে যে, কেনেহেন লাগে, ইয়াতে গুচি যাই আছে নেকি দেখাত, ইয়াতে গুচি যাই আছে নেকি এনেকেহেন লাগে। কি মজা, এই চাই চাওক, আমি ৰখি আছোঁ, ইয়াতে যাই আছে খুটিকেইটা, এনেকৈ লাগে। আমাৰ ঈদত চাওক চব দোকান বন্ধ কৰি ৰাখছে। কোনে খাব মাল, বস্তু কোনে কিনিব? এখন চব দোকান বন্ধ, চৰকাৰে দোকান খোলা নাই, অকল পাণ তামোল খোলা আছে। এইবিলাক খাব যে আজি চাম ছফিউৰ মজা গান গাই পেলাই, বন্ধ হ'লেও বজাৰ লকডাউন, চব দোকান বন্ধ, এটা দোকান খোলা নাই। লেংটি চিঙা বজাৰ।
तो कैसे आप लोग
সঙ্গের শাসন সাধু বাজারে সাধু বাজারে